নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বৰ্তমান সময়ত বহুতো গেট 4 উত্তীৰ্ণ প্ৰাৰ্থীয়ে মোক জনাই আছে যে টেটৰ নিচিনাকৈ এবাৰো গেট 4টো অভাৰলেপিং হ'ব নেকি, আৰু কিছুমানে কৈছে যে ফাইনেল মেৰিট লিষ্টত অভাৰলেপিং হ'ব, আৰু কিছুমানে কৈছে যে অভাৰলেপিঙৰ ফলত আপোনালোকৰ বহুতেই চাকৰি পাবলৈ সক্ষম নহ'ব। এনেধৰণৰ বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকৰ মনত উত্থাপিত হৈ আছে। গতিকে আজি আমি এই ভিডিঅ'টোত সেই সম্পৰ্কে আমি জানিবলৈ চেষ্টা কৰিম, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। মাজতে যদি স্কিপ কৰি চায় তেনেহ'লে আপোনালোকে মই কোৱা কথাখিনি ভালদৰে বুজি নাপাব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰিব। গতিকে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে আমাৰ ভিউৱাৰ্ছসকলৰ প্ৰায় 90% বৰ্তমানো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই। তেওঁলোকলৈ মই এটা বিশেষ অনুৰোধ জনাইছোঁ যে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, আৰু ছাবস্ক্ৰাইব কৰি তেওঁলোকে মোৰ চেনেলটো আগবাঢ়ি যোৱাত যেন সহায় কৰে। গতিকে আপোনালোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, মই আপোনালোকক প্ৰশ্নকেইটাৰ উত্তৰ এতিয়াই দিয়াৰ আগতে আপোনালোকক মই কৈ ল'ব বিচাৰিছোঁ যে অভাৰলেপিং কিয় হয় আৰু কেতিয়া হয়। গতিকে আপোনালোকে ধৰি লওক যে এ নামৰ এটা ডিপাৰ্টমেণ্ট আছে আৰু বি নামৰ এটা ডিপাৰ্টমেণ্ট আছে, আৰু দুয়োটাই ডিপাৰ্টমেণ্ট ছেপাৰেট হয়। ঠিক আছে, ধৰি লওক এই ডিপাৰ্টমেণ্টত গেট 4ৰ কাৰণে পোষ্ট 100টা তেওঁলোকক লাগে। গতিকে তেওঁলোকে এডভাৰটাইজমেণ্ট প্ৰকাশ কৰিলে, আৰু বি ডিপাৰ্টমেণ্টৰ কাৰণেও 4th গ্ৰেডৰ কেণ্ডিডেট তেওঁলোকক লাগে, আৰু তেওঁলোকে সেইকাৰণে 70টা পোষ্টৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিলে। আৰু এই দুটা বিজ্ঞাপন একেটা সময়তে দুয়োটা ডিপাৰ্টমেণ্টে ধৰি লওক প্ৰকাশ কৰিলে। ঠিক আছে, গতিকে আপোনালোকে এতিয়া কি কৰিব, যদি আপোনালোকৰ এই দুয়োটা ডিপাৰ্টমেণ্টৰ আণ্ডাৰতে গেট 4ৰ কাৰণে যদি মিনিমাম কোৱালিফিকেশ্যন ধৰি লওক আপোনালোকে 10 পাছ লাগে বা 8 পাছ লাগে, এনেধৰণে আপোনালোকক এটা কোৱালিফিকেশ্যন দিলে। গতিকে আপোনালোকে কি কৰিব, গতিকে আপোনালোকে যিহেতু দুটা ডিপাৰ্টমেণ্টতে কোৱালিফিকেশ্যন একেটাই বিচাৰিছে, গতিকে আপোনালোকেতো দুটা ডিপাৰ্টমেণ্টতে এপ্লাই কৰিব, হয়নে? গতিকে আপোনালোকৰ যদি এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত যদি নাম্বাৰ অফ এপ্লিকেণ্টছৰ সংখ্যা 4 লাখ হয়, তেতিয়াহ'লে বি ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো প্ৰায় 4 লাখে কেণ্ডিডেটে এপ্লাই কৰিব, হয়নে? আৰু শেষত দুটা ডিপাৰ্টমেণ্টে ছেপাৰেটলি এক্সাম অনুষ্ঠিত কৰিলে, তেওঁলোকে ৰিজাল্টটো দিলে বা ফাইনেল মেৰিট লিষ্টটো তেওঁলোকে প্ৰকাশ কৰিলে। তাত দেখিলে যে আপোনালোকে ইয়াত এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰত 40জন, যোনকেইজনে আপোনালোকৰ এপইণ্টমেণ্ট পাইছে 40জনে, সেই 40জনে আকৌ বি ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো তেওঁলোকৰ নাম আহিছে। গতিকে আমি ক'ব পাৰোঁ যে ইয়াত অভাৰলেপিং হৈ গ'ল, মানে অভাৰলেপিঙৰ সংখ্যাটো কিমান হৈ গ'ল, 40জনে এই ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো এপইণ্টমেণ্ট পালে, বি ডিপাৰ্টমেণ্টৰ আণ্ডাৰতো এপইণ্টমেণ্ট পালে, তাৰমানে দুখন এপইণ্টমেণ্ট তেওঁলোকে পালে। আৰু এইটো ছিষ্টেমত যিহেতু আগতে আমাৰ অনুষ্ঠিত হৈছিল এক্সামবিলাক ডিপাৰ্টমেণ্টৰ আণ্ডাৰত, গতিকে তেতিয়া অভাৰলেপিঙো হৈছিল অলপ, নোহোৱা নহয়। আৰু এইটো ছিষ্টেমত পাতিলে একচুৱেলি আপোনালোকৰ অলপ টাইম কনজিউমিং হয়, আৰু লগতে যিহেতু অভাৰলেপিঙো হৈ যায়, তেনেহ'লে সেইকাৰণে যিহেতু বৰ্তমান সময়ত আপোনালোকক কমন এক্সাম পতা হৈছে, মানে গোটেই ডিপাৰ্টমেণ্টৰ যোনবিলাক পোষ্ট একেলগ কৰি আপোনালোকক যিহেতু কম্বাইন এটা এক্সাম পতা হৈছে আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ আণ্ডাৰত। ঠিক আছে, গতিকে আপোনালোকৰ যে এতিয়া যে মই হ'ব আপোনালোকৰ অভাৰলেপিং হ'ব এনেকুৱা মই ভবা নাই বৰ্তমান, কিন্তু হ'লেও ভৱিষ্যতে কি হ'ব সেইটো মইতো এতিয়া কৈ দিব নোৱাৰিম। কিন্তু মই যিমানখিনি কথা জানো বা ভাবোঁ, মোৰ ফালৰ পৰা মই ক'ব পাৰোঁ যে আপোনালোকৰ অভাৰলেপিংটো হয়তো একদম নহ'ব পাৰে, আৰু আপোনালোকে ইমান চিন্তা কৰি থাকিব নালাগে অভাৰলেপিঙৰ কথা চিন্তা কৰি। আৰু অভাৰলেপিং হ'লেও আপোনালোকৰ অভাৰলেপিংটো কেনেধৰণে নাইকিয়া কৰিব পাৰে মই সেইটো আপোনালোকক ভিডিঅ'টো শেষলৈ ক'ম বাৰু। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব শেষলৈকে। আৰু বহু সংখ্যকে কৈ আছে যে টেটৰ নিচিনাকৈ অভাৰলেপিং হ'ব গেট 4টো, আৰু যিসকলে এই কথাটো ভাবিছে যে টেটৰ নিচিনাকৈ গেট 4টো অভাৰলেপিং হ'ব বুলি, আৰু তেওঁলোকক মই সুধিব বিচাৰোঁ যে টেটৰ ছিষ্টেমটো আৰু গেট 4ৰ ছিষ্টেমটো একেই নেকি? মানে আপোনালোকৰ এতিয়া গেট 4ৰ এক্সাম অনুষ্ঠিত হৈ গ'ল, আপোনালোকৰ ভাইভা হ'ব, আৰু তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট মাৰিব, আৰু আপোনালোকৰ যোনটো এতিয়া ছিষ্টেমত হৈছে আপোনালোকৰ এপইণ্টমেণ্ট হ'ব আপোনালোকৰ গেট 4ৰ, সেইটো ছিষ্টেমতে কি আপোনালোকৰ টেটৰ মেৰিট লিষ্টটো মৰা হয় নেকি বা এপইণ্টমেণ্ট দিয়া হয় নেকি? টেটৰ ছিষ্টেমটো আৰু আপোনালোকৰ গেট 4ৰ যোনটো ছিষ্টেম তাৰ মাজত সম্পৰ্কটো কি, মানে সেইটো আপোনালোকে যদি জানে মোক প্লিজ কমেণ্টত জনাব, যিসকলে কৈছে যে টেটৰ নিচিনাকৈ অভাৰলেপিং হ'ব বুলি গেট 4ত। মই টেটৰ আৰু গেট 4ৰ লেভেলটোৰ বিষয়ে ক'বলৈ যোৱা নাই, মই কৈছোঁ যে আপোনালোকৰ ছিষ্টেমটো যোনটো ছিষ্টেমৰ জৰিয়তে আপোনালোকৰ মানে এপইণ্টমেণ্ট হয়, টেট আৰু গেট 4ৰ এপইণ্টমেণ্ট হ'ব হয়। গতিকে সেই ছিষ্টেমটোতে একে নেকি, মই ছিষ্টেমটোৰ কথা কৈছোঁ, মানে চিলেকশ্যন প্ৰচিডিউৰটোৰ কথা কৈছোঁ যে একেই নেকি।
আৰু মই কওঁ যে আপোনালোকে যদি ভালদৰে বিবেচনা কৰি চাই এই ক্ষেত্ৰত টেটৰ ছিষ্টেমটো আৰু গেট 4 আপোনালোকৰ এতিয়া যোনটো ছিষ্টেম হৈছে যোনটো ছিষ্টেমৰ জৰিয়তে আপোনালোকক এপইণ্টমেণ্ট দিয়া হ'ব দুইটা কমপ্লিটলি ছেপাৰেট বস্তু ঠিক আছে যেতিয়া এজন কেণ্ডিডেটে টেটত পাছ কৰে তেতিয়া তেওঁ 3খন ডিষ্ট্ৰিক্টত এপ্লাই কৰে আৰু ঠিক সেইজনে যদি আপাৰ প্ৰাইমেৰীটো যদি পাছ কৰে বা LP টো পাছ কৰে বা আপাৰ প্ৰাইমেৰী দুইটাতে পাছ কৰে তেতিয়া তেওঁলোকে কি কৰে আপাৰ প্ৰাইমেৰীটো 3খনত মাৰে LP টো 3খনত তেওঁলোকে সিলেক্ট কৰে ডিষ্ট্ৰিক্ট গতিকে আপোনালোকে ভাবি লওক যে কিমান হাজাৰ কেণ্ডিডেটে টেটৰ কাৰণে আপোনালোকে এপ্লাই কৰে টেট পাছ কৰাৰ পাছত আৰু প্ৰত্যেককে বেলেগ ডিষ্ট্ৰিক্ট সিলেক্ট কৰে গতিকে কিমান এটা কমপ্লেক্স সিস্টেম হৈ যায় আৰু সেই কাৰণে টেটত এখন মেৰিট লিষ্ট কেতিয়াও নামাৰে প্ৰায় 6-7খন মান মেৰিট লিষ্ট মৰাৰ পাছতহে ফাইনেল লিষ্টখন তেওঁলোকে প্ৰকাশ কৰে আৰু লাষ্ট যোনটো আপোনালোকৰ টেটৰ এপইণ্টমেণ্ট হৈছিল LP আৰু UP ক্ষেত্ৰত তাত কোনো অভালপিং হোৱা নাই ঠিক আছে গতিকে আপোনালোকে এইটো নাভাবিব যে টেটত অভালপিং হয় কাৰণে আমাৰ এতিয়া 4th গ্ৰেডতো অভালপিং হ'ব ঠিক এনেধৰণৰ কথাটো নহয় একচুৱেলি গতিকে আপোনালোকে টেটৰ কথাটো ইয়ালৈ নানিব আপোনালোকে আগন্তুক ভাইভাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন কৰক অভালপিং হয় নহয় সেইটো সময়ত দেখা যাব কিন্তু আপোনালোকে এতিয়া যদি অভালপিঙৰ কথা চিন্তা কৰি যদি ভাইভাৰ কাৰণে ভালদৰে প্ৰিপাৰেচন নকৰে তেনেহ'লে কিন্তু আপোনাৰ নিজৰহে ক্ষতি হ'ব কাৰণ আপোনাৰ ভাইভাৰ মাৰ্কছটো অলপ মেটাৰ কৰিব এতিয়া যদি আপোনালোকে ধৰি লওক যে আপোনালোকৰ অভালপিং হৈছে অভালপিং মিন্স মানে মই এইটো ক'ব বিচাৰিছোঁ যে এজনে দুটাতে পাছ কৰি আছে বৰ্তমানেও যিহেতু বহু সংখ্যকে দুটাতে পাছ কৰি আছে ক্লাছ 8 লেভেলতো আৰু ক্লাছ 10 লেভেলতো আৰু ভাইভা দিয়াৰ পাছতো যদি এখন মেৰিট লিষ্ট প্ৰকাশ কৰিলে ধৰি লওক আৰু তাতো যদি এজনে দুটা পোষ্টত সিলেক্ট হৈ থাকে তেতিয়া কি কৰিব পৰা যায় যে আপোনালোকৰ অভালপিং নহ'ব আপোনালোকক হয়তো এটা সাইট দিব পাৰে যে সাইটটোত গৈ আপোনালোকে আপোনালোকৰ প্ৰিফাৰেন্সটো আপোনালোকে সিলেক্ট কৰিব পাৰে মানে যোনজনে দুটাতে পাছ কৰি আছে তেওঁলোকক ক'ব পাৰে যে আপোনালোকে এইটো সাইটত গৈ আপোনালোকে প্ৰিফাৰেন্সটো সিলেক্ট কৰক যে আপোনালোকে কোনটো ল'ব মানে ক্লাছ 10 লেভেলতো ল'ব নে আপোনালোকে ক্লাছ 8 লেভেলতো ল'ব আৰু এইটো সিস্টেম টেটৰ ক্ষেত্ৰত কৰা আমি দেখোঁ যে তেওঁলোকক প্ৰিফাৰেন্স সিলেক্ট কৰিবলৈ দিয়ে মানে সাইটটো খুলি দিয়ে অলপ দেৰি কাৰণে হয়তো আপোনালোককো দিব পাৰে যে আপোনালোকে সিলেক্ট কৰক এইটো কোনটোত ল'ব আপোনালোকে যোনজনে দুইটাতে পাছ কৰিছে আৰু তেনে কৰিলে আপোনালোকৰ অভালপিঙৰ সমস্যাটো একদম নাইকিয়া হৈ যাব আৰু শেষত এজনে কেৱল এখন এপইণ্টমেণ্টহে পাবলৈ সক্ষম হ'ব তেতিয়া আপোনালোকৰ এই অভালপিঙৰ সমস্যাটো একেবাৰে নাইকিয়া হৈ যাব আৰু কি সিস্টেমত তেওঁলোকে অভালপিং নাইকিয়া কৰে সেইটো তেতিয়া মই কৈ দিব নোৱাৰিম যদি মই কোৱা ধৰণে যদি সাইটটো অলপ দেৰি খুলি দিয়ে ধৰি লওক প্ৰিফাৰেন্স দিবলৈ যদি দি দিয়ে তেতিয়াহ'লে অভালপিংটো নাইকিয়া অভালপিঙৰ আপোনালোকৰ যোনটো সমস্যাটো সেইটো একদম নাইকিয়া হৈ যাব গতিকে আজি ভিডিঅ'টো ইমানখিনিয়ে কথা ক'লোঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক কৰিব আৰু কমেণ্টত জনাব আপোনালোকৰ কথাখিনি আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব গতিকে আজিলৈ ইমানখিনিয়ে কথা আছিল থেংক ইউ